পৰা অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই চিকেনৰ ৰেচিপি এটা বনাম। আপোনালোকক অলপমান দেখাবলৈ চেষ্টা কৰিম কি ধৰণে বনাইছোঁ, কি দি বনাইছোঁ। তেতিয়াহ'লে পলম নকৰি ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। মাংসখিনি ধুই লৈ মই এনেদৰে পাত্ৰ এটা থ'ম। তাৰপিছত মই ইয়াত অলপমান হালধি দি দিম। তাৰপিছত মই নিমখ অলপ দিম। আদা নহৰু পেষ্ট অলপ ইয়াতে মই মিক্স কৰি দিম। এনেদৰে গোটেইখিনি মই মিক্স কৰি ল'ম। মিক্স কৰি মই প্ৰায় 20 মিনিটমানৰ কাৰণে মই ইয়াক ঢাকি ৰাখিম। তাৰপিছত বাকীখিনি বস্তু যোগাই ল'ম। এইফালে মই নহৰু, আদা আৰু জলকীয়া লৈছোঁ, পিঁয়াজ দুটা লৈছোঁ আৰু আলু দুটা লৈছোঁ। আৰু এইফালে নিমখ আৰু হালধি ৰাখি লৈছোঁ। তাৰপিছত এইফালে কেৰাহী গৰম কৰি ৰাখিছিলোঁ, তাত মই এতিয়া তেল দি দিম। তেল মই অলপ সৰহকৈ দিছোঁ, যিহেতু লোকেল চিকেনত অলপ সৰহকৈ তেল দিলে খাবলৈ সোৱাদ হয়। কেৰাহীখন প্ৰায় গৰম হৈ গৈছে। মই এতিয়া ইয়াত পিঁয়াজখিনি দি দিম। আদা নহৰু পেষ্ট অলপমান ইয়াত তেলতে দি দিম। আদা নহৰু পেষ্টটো তেলত দিলে মানে এটা ধুনীয়া গোন্ধ এটা ওলায়, খাবলৈও ভাল লাগে বাৰু। তাৰপিছত মই ইয়াত জালুকৰ গুড়ি অকণমান দিছোঁ। আৰু চেনি অলপমান দিছোঁ। লোকেল চিকেনত অলপমান জালুক আৰু অলপমান চেনি দিলে খাবলৈ সোৱাদ হয়। তাৰপিছত মই এতিয়া চিকেনখিনি ইয়াত দি দিম। প্ৰায় 20 মিনিট মানে মই ঢাকি ৰাখিছিলোঁ চিকেনখিনি। আদা নহৰু ফ্লেভাৰটো যাতে ধুনীয়াকৈ সোমাই যায়, সেইকাৰণে আগতীয়াকৈ অলপমান ফেনাই মেলি ৰাখি থ'ব লাগে। এতিয়া মই ইয়াতে ধুনীয়াকৈ লৰাই দিম, মিশ্ৰণ কৰি ল'ম। এতিয়া মই ইয়াতে বাকী মছলাখিনি দিম। মই ইয়াত মিৰ্চি পাউডাৰ দিছোঁ, এইটো অলপ জ্বলা হয় পাউডাৰটোৱে। তাৰপিছতে মই ৰেড চিলি পাউডাৰটো দিম, কাশ্মীৰী মিৰ্চিটো যিটো এনেই কালাৰৰ কাৰণে দিয়া হয়, সেয়া দিম অলপমান। তাৰপিছত মই ইয়াত গৰম মছলা দিম, ছানৰাইজৰ। তাৰপিছত মই মিট মছলা দিম। তাৰপিছত মই ইয়াত এতিয়া চিকেন মছলা দি দিম অলপমান। এতিয়া এইখিনি ধুনীয়াকৈ মই মিশ্ৰণ কৰি ল'ম। আৰু ইয়াক এই পিঁয়াজখিনি ধুনীয়াকৈ গলি যোৱালৈকে মই ইয়াক ভাজি ৰাখিম। আৰু এনেদৰে লৰাই লৈ মই এতিয়া ঢাকি ৰাখিম। প্ৰায় 15-20 মিনিট মানে মই ৰাখিম মিডিয়াম ফ্লেমত। অলপমান নিমখ দি ল'ম, আপোনালোকে সোৱাদ অনুসৰি নিমখ দিব।
এতিয়া মই ইয়াক 15-20 মিনিটমানৰ কাৰণে ঢাকি ৰাখিম। এতিয়া মই ঢাকনাখন খুলি চাম, 15-20 মিনিটমান হৈ গ'ল। এয়া দেখিছে নহয়, পিঁয়াজখিনি ধুনীয়াকৈ গলি গ'ল মাংসৰ লগত। ইয়াত মই এতিয়া কাটি থোৱা আলুখিনি মই ইয়াত দি দিম। ধুনীয়াকৈ মিশ্ৰণ কৰি ল'ম। ইয়াক এতিয়া মই অলপমান সিজিবলৈ দিম আৰু হালধি অলপ দি দিম। হালধি মই প্ৰথমতে দিয়া নাছিলোঁ, আৰু যিহেতু মাংসখিনি দিয়ে ৰাখিছিলোঁ অলপমান, সেইকাৰণে ইয়াত মই অলপ দিছোঁ। এতিয়া মই ইয়াক মিশ্ৰণ কৰি ল'ম ধুনীয়াকৈ। তাৰপিছত মই আকৌ ঢাকি ৰাখিম প্ৰায় 10 মিনিটমানৰ কাৰণে, আলুখিনি অলপ অলপ সিজালৈকে। এয়া মোৰ আলু অলপমান সিজিছেগৈ। দেখিছে নহয় আপোনালোকে, আলু সিজিছেগৈ মোৰ প্ৰায়। এতিয়া মই ইয়াত পানী অলপমান দিম। পানী মই প্ৰায় 1.5 কাপমান দিম। গৰম কৰি ৰাখিছিলোঁ পানীখিনি মই। যিমানটো আপোনালোকে গ্ৰেভি কৰিব বিচাৰে সিমানখিনি আপোনালোকে পানী দিব। মই বৰ বেছিকৈ মানে গ্ৰেভি কৰা নাই, সেইকাৰণে মই 1.5 কাপ দিছোঁ। এতিয়া মই আদা নহৰু যিখিনি মই পেষ্ট ৰাখি থৈছিলোঁ সেইখিনি মই ইয়াত দি দিম। এতিয়া মই মাংসখিনি উতলিবলৈ দিম। গৰম পানী দিয়াৰ কাৰণে খুব সোনকালে উতল আহিছে, দেখিছে নহয় আপোনালোকে। এতিয়া মই ইয়াকে ঢাকি ৰাখিম। ঢাকি প্ৰায় আধা ঘণ্টামান মই সিজাম। এয়া দেখিছে নহয়, খুব ধুনীয়া এটা কালাৰ আহিছে। একচুৱেলি কুকুৰা মাংসৰ যিমান দেৰি আপোনালোকে বনায় সিমান খাবলৈ টেষ্টি হয়। যিমান দেৰি উতলাই ৰাখে সিমানেই খাবলৈ সোৱাদ হয়। মই প্ৰায় গোটেই প্ৰচেছটো কৰোঁতে 1 ঘণ্টা ওপৰ লাগিছে। আৰু ইয়াত মই এতিয়া মান ধনিয়া দি দিম। দেখিছে নহয়, খুব ধুনীয়া হৈছে, কালাৰটো খুব ধুনীয়া আহিছে। ভিডিঅ'ত হয়তো সিমান ধুনীয়া কালাৰটো ইয়াত উঠা নাই, তথাপিতো মুখৰ আগত বহুত ধুনীয়া এটা কালাৰ আহিছে। এয়া মোৰ লোকেল মুৰ্গীৰ ৰেচিপি তৈয়াৰ হৈ গ'ল। এয়া দেখিছে নহয়, কি ধুনীয়া কালাৰ এটা উঠিছে। আপোনালোকে যদি এই ভিডিঅ'টি চাই ভাল পাইছে তেতিয়াহ'লে আপোনালোকে ঘৰত ট্ৰাই কৰি চাব পাৰে। মই যি ধৰণে বনাওঁ আপোনালোকেও ঘৰত বনাই চাব পাৰে, খাবলৈও খুব সোৱাদ হৈছে। ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে প্লিজ মোৰ ভিডিঅ'টো লাইক এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু যিসকলে নতুনকৈ মোৰ ভিডিঅ'বিলাক চাই আছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব এণ্ড লাইক কৰি দিব। আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই, টেক কেয়াৰ।